গুড মৰ্ণিং। ৰাতিপুৱাই শুই উঠি মুখখন ধুই পানী এগিলাচ খাই ল'লোঁ। মই চাহ নাখাওঁ কাৰণে গাখীৰ এগিলাচ আৰু বিস্কুট খাই পঢ়া আৰম্ভ কৰিলোঁ। মই ৰাতিপুৱা পঢ়িলে সদায় আগফালে বহিয়ে পঢ়োঁ। The kite. I often sit and wish the cloud be a kite up in the sky. মই পঢ়া সামৰি গাটো ধুই এয়া কাৰ্টুন চাবলৈ ল'লোঁ। কাৰ্টুন চাই পাছত ভাতকেইটা খাই এয়া আম্মাৰ লগত ভোট দিবলৈ ওলাই ল'লোঁ। গৈ পাই তাত দেখিলোঁ ইমানেই মানুহ হৈছে নহয়, আৰু পূৰা চোকা ৰ'দো দিছে আৰু পূৰা মোৰ ভৰি বিষ আৰু লগতে আমনিও লাগিছে দেই। পাপাৰ ভোট দিয়া লাইনটো অলপ সৰু আছিলে আৰু ৰ'দ দেখি আমাৰ দুজনীক পাপাই আইচক্ৰীম কিনি দিলে আৰু এয়া দুজনীয়ে আইচক্ৰীম খাই ল'লোঁ। খাই বৈ দেখিছোঁ যে আৰু আমাৰ লাইনটো পূৰা ভিৰ হৈছে আৰু তেতিয়া মোৰ মানুহ দেখি আৰু বেছিকৈহে আমনি লাগিছে দেই। পাছত পাপায়ে ডিম বইল এটা পিঁয়াজি এটা খুৱাই পানী আছে যদিও পানী কিনি ঘৰ পালোহি, বাই।